কাৰহিৰত জিলিকিল বিহু সাম্ৰাজ্ঞীৰ মুকুট কোনে আজুৰি নিলে 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞীৰ খিতাপ ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি বৃহস্পতিবাৰে লতাশিলৰ মঞ্চত অনুষ্ঠিত হ'ল গুৱাহাটী বিহু সন্মিলনী বিহু সাম্ৰাজ্ঞী প্ৰতিযোগিতা মুঠ 9 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বিহু সাম্ৰাজ্ঞী প্ৰতিযোগিতাৰ 2025 বৰ্ষৰ ফলাফল ঘোষণা এই মঞ্চত 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী লিজামণি খেনচুৱা মৰাণৰ লিজামণি খেনচুৱালৈ লতাশিল বিহু সাম্ৰাজ্ঞী 2025 ফলাফল ঘোষণা কৰাৰ পিছতেই পৰম্পৰা অনুসৰিয়ে লিজামণি খেনচুৱাৰ শিৰত উজলিল সেই বিশেষ সন্মান বিহু সাম্ৰাজ্ঞী 2025ৰ লিজামণি খেনচুৱাক দণ্ড প্ৰদান কৰিছে সন্মিলনৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে একেদৰে লতাশিল বিহু কৰি 2025ৰ খিতাপ লাভ কৰে দীক্ষা গগৈয়ে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইলৈ লতাশিলৰ বিহুৰাণী 2025 প্ৰত্যেকগৰাকী নাচনীৰ এটা সপোন থাকে যে লতাশিলৰ মঞ্চখনত অংশগ্ৰহণ কৰি এই ৰাণীয়ে হওক বা কুঁৱৰীয়ে হওক বা বিহু সম্ৰাজ্ঞীয়ে হওক এই খিতাপকেইটা অৰ্জন কৰিবলৈ আৰু মোৰো সৰুৰ পৰাই সপোন আছিলে এই খিতাপটো অৰ্জন কৰা গতিকে আজি নিজৰ বিহুৰাণী খিতাপটো পাই মই খুবেই আনন্দিত হৈছোঁ লতাশিলত মই 22 চনত আহিছিলোঁ আৰু 22 বৰ্ষত মই বিহু কৰি খিতাপটো লাভ কৰিলোঁ আৰু এইবাৰ মই বিহুৰাণীত অংশগ্ৰহণ কৰিছিলোঁ আৰু বিহুৰাণী পাবলৈ সক্ষম হ'লোঁ ৰাইজৰ আশীৰ্বাদত সকলোৰে আশীৰ্বাদ সদায় যেন থাকে মোৰ লগত আৰু ইয়াৰ জৰিয়তে মই ক'বই লাগিব মোৰ মা দেউতাক তেখেতলোকে মোক যথেষ্টখিনি কষ্ট কৰিছে ইয়াত তেখেতলোকে মোক উলিয়াই আনিছে ক্ষেত্ৰখনত আৰু লগতে মোক সহযোগ কৰা সোণোৱালী বিহু দল তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে একলব্য বিহু দল যি মোক সৰুৰ পৰাই শিকাই আহিছে আৰু মোৰ সকলো গুৰুকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আচলতে বহুত ভাল লাগিছে লতাশিল মঞ্চখনত নাচিবলৈ সকলো নাচনীৰে সপোন থাকে মোৰো তেনেকৈ আছিল আৰু আজি নাচি পিনে জয়ী হ'ব পাৰিছোঁ তাৰ বাবে বহুত ভাল লাগিছে বিহু সাম্ৰাজ্ঞী বঁটাত কি উপহাৰ এই বঁটাত আছে বিহু সাম্ৰাজ্ঞী বেণ্ড এটা চলন্ত ৰূপৰ মুকুট এটা স্থায়ী মুকুট বিহু সাম্ৰাজ্ঞীৰ দণ্ড মানপত্ৰ এখন গামোচা ফুলৰ থোপা এটা ডায়মণ্ডৰ ছেট এটা জাপি নগদ 1,11,000 টকা দেৱজিৎ দাসৰ পৰিয়ালৰ হৈ 30,000 টকা আৰু চলন্ত বঁটা ফ্ৰিজ টিভি ৱাশ্বিং মেচিন 10 গ্ৰাম সোণৰ লগতে আন কেইবাটাও অন্যান্য উপহাৰ বিহু সাম্ৰাজ্ঞী ফলাফল ঘোষণা কৰাৰ পিছতেই প্ৰথম খবৰত মনৰ কথাও ব্যক্ত কৰিলে লিজামণিয়ে আৰম্ভণি আচলতে সৰুৰ পৰাই যিহেতু নৃত্যৰ লগত জড়িত আৰু মোৰ মা দেউতাক মই ধন্যবাদ জ্ঞাপন কৰিম আৰু মোৰ দল গদাপানী দলক মই বহুত ধন্যবাদ জ্ঞাপন কৰিম তেওঁলোকৰ সহায় সহযোগিতাৰ অবিহনে এইখিনি অসম্ভৱ আছিলে কোনোবা এখিনিত নিজৰ মনত বিশ্বাস এটা আছিল যেতিয়া মই আহিব লৈছোঁ তেতিয়াই মোৰ এটা আছিলে মই এবাৰ যিমান পাৰোঁ মই নিজক প্ৰস্তুত কৰিছিলোঁ যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰিম হয়তো কোনোবা এখিনিত হয়তো ৰৈও যাব পাৰে হয়তো যিমান ভাবিছোঁ দিব পৰাও নাই তথাপিতো চেষ্টা কৰিছিলোঁ আৰু যথেষ্ট মানে যিমান কেইগৰাকী আহিছিলে সকলোৱে নিজকে বহুত প্ৰস্তুত কৰি চেষ্টা কৰিছিলোঁ যিমান পাৰোঁ নিজৰ কণ্ঠৰ ওপৰত যত্ন ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু নাচৰ ওপৰত ভংগীমাৰ ওপৰত আৰু যিহেতু মোৰ সহযোগী আমাৰ গদাপানী দলৰ সদস্যসকলে যদি কিবা ভুল হয় মোক দেখুৱাই দিছিল তোমাৰ হাতখন ওপৰলৈ গৈছে বা তললৈ গৈছে এনেকৈ কৰা তেনেকৈ কৰা তেওঁলোকে যথেষ্টখিনি সহায় সহযোগিতা দেখাইছে আৰু তাৰ ফলতহে মই ইমানখিনি আচলতে আগবাঢ়িবলৈ সক্ষম হৈছোঁ সমান্তৰালকৈ গুৱাহাটী বিহু সন্মিলনী 2025 বৰ্ষৰ শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান
বিচিত্ৰ বৰপাত্ৰ আৰু কুল শইকীয়ালৈ 2025 বৰ্ষৰ শ্ৰেষ্ঠ পেপুৱা বঁটা। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।